हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलो भाले आछे। আজি मोर अन्य एटा भिडिओत मैं आपनालोक सकलोके पुनरबार स्वागतम जनालो। बहुत दिन धरि भिडिओ बनवा नासिलो कारण मोर गाটো बेया आसिल अलपमान हे कारणे भिडिओ बनवा नासिलो तेनेके किन्तु আজি अलपमान ভাল पाइছো हे कारणे भिडिओ एटा बनाउ बुली ललो। बहुत दिনৰ মূৰত आशा करूँ भिडिओটো চাই आपनालोके ভাল পাব আৰু শেষলৈ চাব। আজি एक्चुअली आमार घৰৰ ওচৰতে प्रोग्राम এটা আছে সম্বৰ্ধনা অনুষ্ঠান যা মেট্ৰিক পাছ আৰু হায়াৰ সেকেন্ডাৰী ভাল পাৰ্সেন্টেজ লৈ পাছ কৰা সকলক সম্বৰ্ধনা দিব। তামুলপুৰ আঞ্চলিকৰ লগতে মানে তামুলপুৰ ডিস্ট্ৰিক্টৰ লগত আৰু ডেফিলি আঞ্চলিকৰ এনেকৈ ৰাভা ছাত্ৰ সন্থা মিলি এই সম্বৰ্ধনা অনুষ্ঠানখন আয়োজন কৰিছে। তালৈকে এপাক যাম বুলি ভাবিছোঁ। তাকে ঘৰত সোমাই আৰু কি কৰি থাকিম তালৈকে এপাক যাওঁ। আপোনালোককো দেখাই যাম। ৰেডি হ'লো মই একদম সিম্পল ভাৱে ৰেডি হ'লো। একচুৱেলি যাব মন যোৱা নাই ইমান গৰম ফেনখনে এৰিব মন যোৱা নাই। এটা হাই গুচি গ'ল কিয় বা ইমান গৰম দিছে আজি। আমি ওলালো যাবলৈ আমি গৈ আছোঁ। আজি আপোনালোকে মোক অলপমান বেলেগ ৰূপত দিছে কাৰণ আজি মই মেখেলা চাদৰ পিন্ধিছিলোঁ। একচুৱেলি বহুত দিন হ'ল মই মেখেলা চাদৰ পিন্ধিব মন গৈ আছিল কাৰণ মই বহুত দিন পিন্ধা নাছিলোঁ মেখেলা চাদৰ। গতিকে আপোনালোকে জনাব মোক মেখেলা চাদৰ কেনেকুৱা লাগিছে আৰু যিহে গৰম সেইকাৰণে মোৰ একচুৱেলি দখনা পিন্ধিবও মন নগ'ল। তাকে মেখেলা চাদৰকে পিন্ধি ল'লোঁ। আমাৰ ঘৰৰ পৰা প্ৰগ্ৰাম হোৱাটো বেছি দূৰ নহয়। সেই গাড়ীখন য'ত দেখিছে তাতেই আছে প্ৰগ্ৰাম অলৰেডি ষ্টাৰ্ট হৈছেই। আমি অকণমান দেৰিকৈ ওলালোঁ কাৰণ যিহে গৰম দিছে সেইকাৰণে এই প্ৰগ্ৰাম ষ্টাৰ্ট হৈয়ে আছে মানে প্ৰগ্ৰাম চলিয়ে আছে। ল'ৰা ছোৱালী শিক্ষাৰ্থীৰে মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডাৰী তাৰ পৰৱৰ্তী আমি তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থাই ষ্টাৰ আৰু ডেষ্টিনেশ্যন যিসকল ব্যক্তি ল'ৰা ছোৱালী পাবলৈ সক্ষম হৈছে তেখেতসকলক আমি সম্বৰ্ধনা জনাম। তাৰপিছতে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ফাৰ্ষ্ট ডিভিজনৰ পৰা ষ্টাৰ্ট কৰি এইটো এটা বহুত ভাল প্ৰগ্ৰাম হয়। এনেকুৱা প্ৰগ্ৰামবিলাকত ছাত্ৰ ছাত্ৰীৰ লগতে গাৰ্জেনবিলাকো আহিব লাগে। ইয়াতে বহুত এৱাৰনেছৰ কথা কোৱা হৈছিল, শুনি বহুত ভাল লাগিল। কিছুমান আমাৰ কেৰিয়াৰ গাইডেন্সৰ ওপৰত আমি কেৰিয়াৰ মানে চুজ কৰাত অকণমান কঠিন হয়। কি পঢ়িলে ভাল হ'ব বা কেনেকুৱা ধৰণৰ কি কৰিলে ভাল হ'ব এইবিলাক ধুনীয়াকৈ ইয়াতে বুজাই দিয়া হৈছে। এনেকুৱা প্ৰগ্ৰামবিলাকত আহিব লাগে সকলোৱে। আৰু মোৰ ফালৰ পৰা সকলো মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছবোৰক কংগ্ৰেচুলেশ্যন জনালোঁ। এতিয়া যোনকেইজনে ষ্টাৰ ডিষ্টিংশ্যন এনেকৈ ভাল মাৰ্ক লৈ পাছ কৰিছিল সিহঁতক বৰ্তমান সম্বৰ্ধনা জনাই আছে। প্ৰগ্ৰাম একচুৱেলি বহুত দৰকাৰী কাৰণ ষ্টুডেণ্টবোৰে এইবিলাক প্ৰগ্ৰামৰ পৰা বহুতখিনি ইনস্পায়াৰ হয় বা উৎসাহ পায়। এইবিলাক প্ৰগ্ৰাম পাতি থাকিব লাগে ল'ৰা ছোৱালীবিলাকক উৎসাহ দিবলৈ কাৰণে। 83%। MCLA হেমন্ত কুমাৰ ৰাভা ছাৰৰ পৰা সম্বৰ্ধনাটো লোৱাৰ বাবে অনুৰোধ জনাইছোঁ। দিবাকৰ ৰাভা 83%। এইবাৰ টিনা ৰাভাক আহিবলৈ অনুৰোধ জনাইছোঁ। টিনা ৰাভা মেট্ৰিক 82%। সম্বৰ্ধনা অনুষ্ঠানৰ লগতে কেৰিয়াৰ গাইডেন্সৰো কিছুমান স্পীচ দিছিলে, ভাল স্পীচ। সেইকাৰণে সেইখিনিকে অকণমান শুনিলোঁ আৰু মানে ভিডিঅ' কৰি থাকিলে সেইটো শুনাত অকণমান অসুবিধা হয় ন, মনোযোগটো নাথাকে। সেইকাৰণে একচুৱেলি ভিডিঅ' কৰা নহ'ল সেইখিনি সময়ত। আৰু আগপিনে যিহেতু ডাঙৰ মানুহ বহি আছিল অকণমান সিহঁতৰ আগত ভিডিঅ' কৰিব লাজো লাগে ন, সেইকাৰণে ভিডিঅ' কৰাও নহ'ল ভালদৰে। এতিয়া বাৰু আমি গুচিয়ে আহিলোঁ। ইমান ৰ'দ দিছে আমি গুচি আহিলোঁ। গোটেইখিনি শেষ নকৰিলোঁ প্ৰগ্ৰামটো কাৰণ আমাৰ আলহীও আহি আছে। সেইকাৰণে ভোকো লাগিছে ভাত খাবলৈ। ঘৰত আহি ভিডিঅ' কৰা নহ'লে কাৰণ আহি মাছ বাচিব লগা হ'ল। আমাৰ আলহীকেইটাই মাছ আনিছিল, এয়া কল কাটিলে দেউতাই, মানে আলহীকেইটা কল নিলে আৰু আমাক মাছ দি থৈ গ'ল। আলহী মানে মোৰ মহা শহুৰ আহিছিলে আৰু ভাইটি এটা আহিছিল। এই মাইনাজনী ভাগিন হয়, এই দুজনীও তাইকে থ'ব আহিছিল। তাই আলহী খাব গৈছিল সিহঁতৰ ঘৰত।
এই ইহঁতৰ কিহৰ বা একদম কথাত ইমান হাঁহি মানে হাঁহি একদম পেট বিষাই গৈছে মিটিঙৰ পৰা আহিলোঁ আলহী গ'ল খালোঁ বলো এতিয়া আৰু এবাৰ ওলাইছোঁ এবাৰ বাইদেউৰ ঘৰত যাম ফুৰিবলৈ এই দুটাৰ লগত বাইদেউহঁতৰ ঘৰত কাম এটা আছে তালৈকে যাওঁ ওচৰতে বেছি দূৰ নহয় যাওঁ তালৈকে বাইদেউহঁতৰ ঘৰখন ভিডিঅ' নকৰোঁ মই আমি আহি আছোঁ এইখন আমাৰ চেণ্টাৰ হয় একফালে দেখাইছোঁ বাৰু আৰু আছে এই বতৰো বেয়া হৈছে বৰষুণো আহিছে বাইদেউহঁতৰ পৰা আহোঁতে অলপমান বাৰু আন্ধাৰে হৈছিল আহি পালোঁ এইখিনি হৈছে আমাৰ আলহীখিনি আনি দিয়া মাছ পুঠি মাছ গোটেইখিনি তাকে মই মিটিঙৰ পৰা আহি মায়ে বাৰু বাচি আছিল তাৰ লগতে অলপমান লাগি দিলোঁ আৰু বাচিলোঁ এতিয়া অলপমান জোৰৰ খাই দিছোঁ আৰু আজি আমি খাম কলৰ পচলা এয়া আলু কাটি আৰু বুটৰ দালি আৰু মগু দালি তিয়াই থলোঁ এয়া কল পচলা কাটি দিলোঁ এইখিনি আৰু মই নবনাওঁ মায়ে বনাব ৰাতিৰ সাজৰ কাৰণে মই যোগাৰখিনি কৰি থৈ আহিলোঁ মায়ে বনাব মই ভাত নবনাওঁ কাৰণ এইটো মাহ মই নবনাওঁৱেই আহাৰৰ মাহটোত কাৰণ আমাৰ দেউৰীপাল চলি আছে দেউৰীপাল বুলি কয় যোনে মানে নামঘৰত যিটো ৰাইজৰ নামঘৰত চাকি দিয়ে সেই মানুহজনক দেউৰী বুলি কয় সেইকাৰণে দেউৰীপাল চলি আছে আমাৰ সেই মানুহজন যোনজন মানুহে মানে চাকি দিব যায় মন্দিৰত সেই মানুহজনে বেলেগে ৰন্ধা খাব নালাগে ঘৰৰ মানুহৰ বাহিৰে মানে আৰু যোনে বনাই দিয়ে মানে তাইও বেলেগৰ হাতৰ খাব নালাগে বেলেগে ৰন্ধা খাব নালাগে সেইটো মানে আমাৰ নিয়ম আৰু সেইটো আগৰে পৰাই নিয়ম চলি আহি আছে আৰু সেইটো আমিও মানি আছোঁ সেইকাৰণে মই আগতে ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ যে মোৰ গাটো বেয়া আছিল মই তেনেকৈ হস্পিটেলত অহা যোৱা কৰি আছিলোঁ সেইকেইদিনত তেতিয়া মই বাহিৰত মানে খাই আহিছিলোঁ সেইকাৰণে মই এতিয়া ভাত বনাবলৈ নালাগে সেইকাৰণে মই ভাত বনোৱা নাই এইকেইদিন মায়ে বনাই আছে এইকেইদিন সেইকাৰণে মই যোগাৰ পাতি কৰি থৈ আহিলোঁ এইকেইদিন মই যোগালীয়ে হৈ আছোঁ আৰু মায়ে ভাত বনাই আছে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ইমানতে সামৰোঁ ভিডিঅ'টো সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ জনালোঁ আৰু যোনে মোৰ চেনেলত নতুন সিহঁতক অলপমান ৰিকুৱেষ্ট কৰিছোঁ যে মোক অকণমান ছাপৰ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আৰু যোনে অলৰেডি ছাপৰ্ট কৰি আছে আৰু ছাবস্ক্ৰাইব কৰিছে সিহঁতক থেংক ইউ জনালোঁ আৰু আপোনালোকৰ মৰম আৰু অলপমান ছাপৰ্ট বিচাৰোঁ বেলেগ একো নাই গতিকে আৰু এটা নতুন ভিডিঅ'ত সোনকালে লগ পাম আজিলৈ বাই বাই এইজনী আমাৰ ডাঙৰ ভাগিন হয় তাই ভিডিঅ'টো ল'বলৈ লাষ্ট পায় সেইকাৰণে তাইক এনেকৈ ফটোতে দেখুৱাই দিলোঁ